Hi, my name is Sanwar Mundol. Welcome to my YouTube channel, The Sanwar Mundol. আজি ক্লাছ 10 মেথছৰ এক্সাৰচাইজ 1.1 কুৱেশ্যন নং 1 7 আৰু 8 কুৱেশ্যন এনচাৰ সলভ কৰিম। তেনেহ'লে আহক বন্ধুসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'বোৰ মাজত ধৰি নাচাবা, একেৰাহে চাবা, খৰদৰ কৰি নাচাবা, লাহে লাহে চাবা, ভালদৰে বুজি পাবা। এতিয়া কুৱেশ্যন নম্বৰ 1 টো চাওক। ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। এতিয়া কুৱেশ্যনটো 7 নম্বৰটো হৈছে 384 আৰু 1296। সূত্ৰটো হ'ব A = B × Q + R। চাওক সলিউশ্যন। এতিয়া এই দুটা সংখ্যাৰ মাজত ডাঙৰ সংখ্যা কোনটো? ডাঙৰটো ৰাখিব লাগিব সন্মুখত আৰু সৰুটো ৰাখিব লাগিব বাওঁফালত। এতিয়া চাওক কুৱেশ্যনত কলন বৃদ্ধিটো মান্য কি বুজি পাইছেনে? এই দুটা সংখ্যাৰ মাজত হৰণ যোৱাটো। এতিয়া সলিউশ্যন চাওক। 1296 is greater than 384। ইউক্লিডৰ বিভাজন প্ৰমেয় প্ৰয়োগ কৰি পাওঁ। এতিয়া কি পাওঁ? দুটা সংখ্যা দেখা পাইছে ন? এই দুটা সংখ্যাৰ মাজত হৰণ কৰিব লাগিব। চাওক ডাঙৰটো ভিতৰত আৰু সৰুটো বাহিৰত। 1296 আৰু 384 এই সংখ্যাটোৰ মাজত হৰণ কেইবাৰ যাব? 3 বাৰ যাব। চাওক 4 × 3 = 12, 12 × 2 7 হ'ল 1 আৰু 8 × 3 = 24 আৰু 1 25, 25 ৰ 5 7 হ'ল 2, 3 × 3 = 9 আৰু 2 হ'ল 11। এতিয়া চাওক মাইনাছ কৰিব লাগিব। 6 ৰ পৰা 2 গ'লে 4, 9 ৰ পৰা 5 গ'লে 4 আৰু 2 ৰ পৰা 1 গ'লে 1, 1 ৰ পৰা 1 গ'লে 0। এইফালে 0ৰ কোনো ভেলু নাই, বাওঁফালে নিদিলেও হয়। এতিয়া চাওক 1296 যদি A ধৰোঁ আৰু 384 যদি B ধৰোঁ, 3 যদি Q ধৰোঁ আৰু 144 যদি R ধৰোঁ। এতিয়া চাওক বাৰকে। এতিয়া A2 কিমান আছে? 1296। এর জায়গা 1296 ইকুৱেল আছে, ইকুৱেল দিয়া বিৰ ঠাইত কিমান আছে? 384 ইনটু আছে, ইনটু দিয়া এবাৰ কিউৰ ঠাইত কিমান আছে? 3 কেইবাৰ গ'ল? 3 বাৰ গৈছে, 3 দিয়া প্লাছ আছে, প্লাছ দিয়া ভাগশেষটো কিমান ওলাল? 144। এতিয়া চাওক A2 কিমান আছে? 1296 ইকুৱেল 384 ইনটু কেইবাৰ গ'ল? 3 বাৰ গ'ল, প্লাছ ভাগশেষটো 144। এতিয়া চাওক এই দুটাৰ মাজত যেহেতু 0 ওলোৱা নাই, আকৌ হৰণ কৰিব লাগিব। 144 আৰু 384 দুইবাৰ হৰণ যাব। চাওক 4 × 2 = 8, 4 × 2 = 8 আৰু 2 ৰ 1 = 2। এতিয়া চাওক মাইনাছ কৰিব লাগিব। 8 ৰ পৰা 4 নাযায়, তাহলে এই 8 ৰ পৰা 1 দাল লোৱা 14, 14 ৰ পৰা 8 গ'লে 6। এতিয়া থাকিল 7, 3 ৰ পৰা 1 দাল লোৱা 17, 17 ৰ পৰা 8 গ'লে 9। এতিয়া থাকিল 2, 2 ৰ পৰা 2 গ'লে 0, বাওঁফালে 0ৰ কোনো ভেলু নাই, নিদিলেও হয়। এতিয়া 384 যদি ধৰা A আৰু 144 যদি ধৰো B, 2 যদি ধৰো Q আৰু 96 যদি ধৰো R ভাগশেষটো। এতিয়া চাওক A2 আছে 384, 384 ইকুৱেল আছে, ইকুৱেল দিয়া B2 আছে 144, Q2 হ'ল 2 × 2 প্লাছ ভাগশেষটো হ'ল 96। এতিয়া চাওক 96 আৰু 144ৰ মাজত আকৌ হৰণ কৰিব লাগিব, যিহেতু ভাগশেষটো 0 ওলোৱা নাই। এবাৰ কেইবাৰ যাব? চাওক এবাৰ যাব, এবাৰ গ'লে হ'ল 96। এতিয়া চাওক মাইনাছ কৰিব লাগিব। মাইনাছ কৰিলে চাওক 6 ৰ পৰা 4 নাযায়, 1 দাল লোৱা 14, 14 ৰ পৰা 6 গ'লে 8 আৰু এতিয়া থাকিল 13, 13 ৰ পৰা 9 গ'লে 4, 48। এতিয়া চাওক 144 যদি A ধৰোঁ, 96 যদি B ধৰোঁ, 1 যদি Q ধৰোঁ আৰু ভাগশেষটো যদি R ধৰোঁ 48। এতিয়া চাওক এই জায়গাত কিমান আছে? 144
ইকুৱেল আছে ইকুৱেল দিয়া বিৰ ঠাইত কিমান আছে 96 ইনটু আছে ইনটু দিয়া কেইবাৰ গৈছে একবাৰ গৈছে প্লাছ আছে প্লাছ দিয়া ভাগশেষটো কিমান ওলাল 48 48 এতিয়া চাওক 48 আৰু 96 মাজত আকৌ হৰণ কৰিব লাগে যিহেতু 0 ওলোৱা নাই কেইবাৰ যাব চাওক দুইবাৰ যাব দুইবাৰ গ'লে 8 2 16 16 6 18 হ'ল 1 এতিয়া 4 2 8 আৰু 1 9 এতিয়া চাওক ভাগশেষটো 0 ওলাইছে ভাগশেষটো যদি 0 ওলাইছে এতিয়া আমাৰ অংকটো শেষ চাওক কি কৰিব লাগিব এতিয়া 96 যদি a ধৰো 48 যদি b ধৰো আৰু 2 যদি q ধৰো আৰু ভাগশেষটো যদি r ধৰো 0 এতিয়া চাওক a2 কিমান আছে 96 ইকুৱেল আছে ইকুৱেল দিয়া b2 কিমান আছে 48 ইনটু আছে ইনটু দিয়া কেইবাৰ গৈছে দুইবাৰ গৈছে প্লাছ দিয়া ভাগশেষটো কিমান ওলাল 0 এতেকে নিৰ্ণয় গসাউ এতিয়া চাওক কাৰ মাজত 1296 আৰু 384 মাজত 384 এতিয়া চাওক যেটো ভাগশেষৰ যেটো ভাজক থাকে সেইটো হৈ যায় নিৰ্ণয় গসাউ 48 আৰু ভাগশেষ ইকুৱেল টু 0 এতিয়া আমাৰ 7 নম্বৰ অংকটো শেষ হ'ল এতিয়া 8 নম্বৰ অংকটো কৰিম এতিয়া চাওক 7 নম্বৰ অংকটো যেনেকৈ কৈছোঁ 8 নম্বৰ অংকটো তেনেকৈ কৰিব লাগিব নিয়মটো একে চাওক এতিয়া অংকটো আছে 1848 আৰু 3058 এতিয়া সলিউশ্যন এই দুটা সংখ্যাৰ মাজত ডাঙৰ সংখ্যা কোনটো ডাঙৰ সংখ্যাটো ৰাখিব লাগিব আগফালে আৰু সৰু সংখ্যাটো ৰাখিব লাগিব পিছফালে এতিয়া এই দুটা সংখ্যাৰ মাজত এডাল চিন দেখা পাইছে এই চিনটোৱে কি বুজাইছে বুজি পাইছেনে এই চিনটোৱে এইটোৱে বুজাইছে 1848তকৈ 3058 ডাঙৰ সেইটোৱে বুজাইছে এতিয়া সলিউশ্যন 3058 is greater than 1848 ইউক্লিডৰ বিভাজন প্ৰমেয় প্ৰয়োগ কৰি পাওঁ এতিয়া কি পাওঁ 3058 is greater than 1848 এই দুটাৰ মাজত হৰণ কৰিব লাগিব এতিয়া কেনেকৈ হৰণ কৰিব চাওক ডাঙৰ সংখ্যাটো ৰাখিব লাগিব ভিতৰত আৰু সৰুটো ৰাখিব লাগিব বাহিৰত এতিয়া সৰু সংখ্যা দি ডাঙৰ সংখ্যাক হৰণ কৰিম কেইবাৰ যাব চাওক এবাৰ যাব এবাৰ গ'লে হ'ল 8ৰ 1 গুণ 8 4ৰ 1 গুণ 4 8ৰ 1 গুণ 8 1ৰ 1 গুণ 1 এতিয়া চাওক মাইনাছ কৰিব লাগিব 8ৰ পৰা 8 গ'লে 0 5ৰ পৰা 4 গ'লে 1 আৰু 0ৰ পৰা 8 নাযায় তাহলে 3ৰ পৰা 1 ধাৰ লোৱা 10ৰ পৰা 8 গ'লে 2 এতে থাকিল 2ৰ পৰা 1 গ'লে 1 এতিয়া চাওক 3058 যদি ধৰো a 1848 যদি ধৰো b 1 যদি ধৰো q 1210 যদি ধৰো r এতিয়া চাওক সূত্ৰটো a equal to b into q plus r এটো কিমান আছে 3058 ইকুৱেল আছে ইকুৱেল দিয়া বিৰ ঠাইত কিমান আছে 1848 ইনটু আছে ইনটু দিয়া কিয়ৰ ঠাইত কিমান আছে 1 প্লাছ আছে প্লাছ দিয়া আৰু ঠাইত কিমান আছে 210 এতিয়া চাওক এটো কিমান আছে 3058
ইকুৱেল আছে ইকুৱেল দিয়া বি ঠাইত কিমান আছে 1848 ইনটু আছে ইনটু দিয়া কিউ2 কিমান আছে 1 প্লাছ আছে প্লাছ দিয়া ব্ৰেকেটটো কিমান আছে 1210 এতিয়া চাওক ব্ৰেকেটটো যেহেতু 0 ওলাই নাই এই দুটা সংখ্যাৰ মাজত আকৌ হৰণ কৰিব লাগিব ডাঙৰটো ভিতৰত আৰু সৰুটো বাহিৰত 1210 এতিয়া চাওক হৰণ কৰিব লাগিব কেইবাৰ যাব চাওক এবাৰ যাব এবাৰ গ'লে চাওক 0 1 গুণ 0 1 1 গুণ 1 2 1 গুণ 2 আৰু 1 1 গুণ 1 এতিয়া চাওক মাইনাছ কৰিব লাগিব চাওক 8 আৰু 4 ৰ পৰা 1 গেলে 3 8 ৰ পৰা 2 গেলে 8 ৰ পৰা 2 গেলে 6 আৰু 1 ৰ পৰা 1 গেলে 0 এইটো বাওঁফালে নিদিলেও হয় যেহেতু বাওঁফালত 0 কোনো ভেলু নাই এতিয়া 1848 যদি এ ধৰো 1210 যদি বি ধৰো আৰু 1 যদি কিউ ধৰো আৰু 638 যদি আৰ ধৰো পাৰফেক্টটো এতিয়া চাওক এটো কিমান আছে 1848 ইকুৱেল আছে ইকুৱেল দিয়া বি2 কিমান আছে 1848 সৰি 1210 ইনটু আছে ইনটু দিয়া কেইবাৰ গেছে একবাৰ গেছে প্লাছ আছে প্লাছ দিয়া ব্ৰেকেটটো কিমান হ'ল 638 এই দুটা সংখ্যাৰ মাজত আকৌ হৰণ কৰিব লাগিব চাওক যেহেতু ব্ৰেকেটটো 0 ওলোৱা নাই এতিয়া চাওক ডাঙৰটো ৰাখিব লাগে ভিতৰত আৰু সৰুটো ৰাখিব লাগে বাহিৰত ডাঙৰটো আছে 1210 আৰু সৰুটো আছে 638 এতিয়া কেইবাৰ যাব চাওক এবাৰ যাব এবাৰ গ'লে চাওক এই সংখ্যাটো 638 হ'ব 8 ৰ গুণ 8 3 ৰ গুণ 3 আৰু 4 ৰ গুণ 6 এতিয়া চাওক মাইনাছ কৰিব লাগিব চাওক 8 ৰ পৰা 0 নাযায় এতিয়া চাওক 1 ৰ পৰা ডাল লোৱা তাহলে হল 0 ৰ সন্মুখত আহিলে হল 10 10 ৰ পৰা 8 গেলে 2 আৰু এতে থাকিল 0 2 ৰ পৰা 1 ডাল লোৱা হল 10 10 ৰ পৰা 3 গেলে 7 এতে থাকিল 1 আৰু সন্মুখৰ পৰা 1 ডাল লোৱা 11 11 ৰ পৰা 6 গেলে কিমান হল 5 এতিয়া চাওক 1210 যদি ধৰো এ আৰু 638 যদি ধৰো বি 1 যদি ধৰো কিউ আৰু 572 যদি ধৰো আৰ এতিয়া চাওক এটো কিমান আছে 1210 ইকুৱেল আছে ইকুৱেল দিয়া v2 কিমান আছে 638 ইনটু আছে ইনটু দিয়া কেইবাৰ গেল একবাৰ গৈছে 1 দিয়া প্লাছ আছে প্লাছ দিয়া ব্ৰেকেটটো কিমান ওলাল 572 572 এতিয়া চাওক এই দুটাৰ মাজত আকৌ হৰণ কৰিব লাগিব যেহেতু ব্ৰেকেটটো 0 ওলোৱা নাই এতিয়া চাওক ডাঙৰটো ভিতৰত আৰু সৰুটো বাহিৰত ডাঙৰটো আছে 638 আৰু সৰুটো হৈছে 572 এই দুটাৰ মাজত কেইবাৰ যাব হৰণ চাওক এবাৰ যাব 572 ৰে কেইবাৰ যাব হৰণ এবাৰ যাব চাওক 2 ৰ গুণ 2 7 ৰ গুণ 7 5 ৰ গুণ 5 এতিয়া চাওক মাইনাছ কৰিব লাগিব 8 ৰ পৰা 2 গেলে 6 আৰু এতে 3 ৰ পৰা 7 নাযায় 6 ৰ পৰা 1 ডাল লোৱা 13 13 ৰ পৰা 7 গেলে 6 আৰু এতে থাকিল 5 5 ৰ পৰা 5 গেলে 0 যেহেতু 0 ৰ কোনো ভ্যালু নাই বাওঁফালে নিদিলে হয় এতিয়া 638 যদি ধৰো a আৰু 572 যদি ধৰো b1 যদি ধৰো q আৰু 66 যদি ধৰো r এতিয়া চাওক a2 কিমান আছে 638 ইকুৱেল আছে ইকুৱেল দিয়া b2 কিমান আছে 572 ইনটু আছে ইনটু দিয়া কেইবাৰ গেল একবাৰ গেল 1 প্লাছ ব্ৰেকেটটো কিমান হ'ল 66 এতিয়া চাওক এই দুটা সংখ্যাৰ মাজত আকৌ হৰণ কৰিব লাগিব যেহেতু ব্ৰেকেটটো 0 ওলোৱা নাই এতিয়া চাওক হৰণ কৰিলে 8 বাৰ যাব কেনেকৈ চাওক 6 8 গুণ 48 48 আৰু 78 হ'ল 4 আৰু 6 8 48 আৰু 4 52 এতিয়া চাওক 2 ৰ পৰা 8 নাযায় 7 ৰ পৰা 1 ডাল লোৱা 12 12 ৰ পৰা 8 গেলে 4 আৰু এতে থাকিল 6 আৰু 6 ৰ পৰা 2 গেলে 4 এতে থাকিল 5 5 ৰ পৰা 5 গেলে 0 যেহেতু 0 ৰ কোনো ভ্যালু নাই বাওঁফালে 0 টো নিদিলে হয় এতিয়া 572 যদি ধৰো a আৰু 66 যদি ধৰো b 8 যদি ধৰো q আৰু ব্ৰেকেট যদি ধৰো r এতিয়া চাওক
a2 আছে 572 ইকুয়াল দিয়ে b2 আছে 66 ইনটু আছে ইনটু দিয়া কেবল গেল 8 বার গেল 8 দিয়া প্লাস আছে প্লাস দিয়া ভাগে কিমান ওলাল 44 এতিয়া চাওক এই দুটা সংখ্যাৰ মাজত আকৌ হৰণ কৰিব লাগিব যেহেতু ভাগটো 0 ওলোৱা নাই ডাঙৰটো ভিতৰত সৰুটো বাহিৰত 66 আৰু 44 ৰ মাজত কেইবাৰ যাব চাওক এবাৰ যাব এবাৰ গলে হল 44 4 গুণ 4 4 গুণ 4 এটা মাইনাস কৰিব লাগিব 6 পৰা 4 গলে 2 6 পৰা 4 গলে 2 এটা চাওক 66 যদি ধৰো a আৰু 44 যদি b আৰু 1 যদি ধৰো q আৰু 22 যদি ধৰো r এটা চাওক 66 ইকুয়াল দিয়ে b2 আছে কিমান 44 ইনটু আছে ইনটু দিয়া কেইবাৰ গলে একবাৰ গেল প্লাস আছে প্লাস দিয়া ভাগটো কিমান ওলাল 22 এতিয়া চাওক এই দুটা সংখ্যাৰ মাজত আকৌ হৰণ কৰিব লাগিব যেহেতু ভাগটো 0 ওলোৱা নাই এটা চাওক ডাঙৰটো ভিতৰত আৰু সৰুটো বাহিৰত ডাঙৰটো কিমান আছে ডাঙৰটো আছে 44 সৰুটো আছে 22 কেইবাৰ যাব দুইবাৰ যাব চাওক 2 2 গুণ 4 2 2 গুণ 4 চাওক ভাগটো 0 ওলাইছে 40 ৰ পৰা 40 গলে 0 যেহেতু ভাগটো 0 ওলাইছে এতিয়া আমাৰ অংকটো হেক চাওক কি কৰিব লাগিব 44 যদি ধৰো a আৰু 22 যদি ধৰো b 2 যদি ধৰো q আৰু ভাগটো যদি ধৰো r 0 এতিয়া চাওক a2 কিমান আছে 44 চাওক 44 ইকুয়াল দিয়া b2 কিমান আছে 22 ইনটু আছে ইনটু দিয়া কেইবাৰ গেছে দুইবাৰ গেছে প্লাস কিমান ওলাল 0 ভাগটো 0 ওলাইছে যেহেতু 0 ওলাইছে এতিয়া চাওক কি কৰিব লাগিব এতিকে নিৰ্ণয় গসাউ চাওক কাৰ মাজত 3058 আৰু 1848 ৰ মাজত 3058 আৰু 1848 এই দুটা সংখ্যাৰ মাজত নিৰ্ণয় গসাউ চাওক ভাগকৰ যেটো ভাজক থাকে হেতু হৈ যায় নিৰ্ণয় গসাউ ইকুয়াল 22 আৰু ভাগক ইকুয়াল টু 0 হেল্ল' বন্ধুসকল এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থব পাৰে থ্যাংক ইউ অল দ্য বেষ্ট সো মাচ ধন্যবাদ।